Type of some Assamese people. বেছিভাগ মানুহে কি কৰে যেতিয়া ঘৰত চুৰ চতাৰি হয় তেতিয়া পুলিশ ষ্টেচনত যায় কমপ্লেইন দিয়ে গয় আৰু আমাৰ ইচিনা মানে সৰ্বসাধাৰণ মানুহৰ ঘৰত যেতিয়া চুৰি হয় তেতিয়া আমি ক'ত যাও জানেনে এইয়াত যাও এই ভিডিওটো কেৱল মনোৰঞ্জনৰ বাবেহে আপোনালোকে আৰু ভুল নুবুজিব দেই খালে চুৰে মোৰ গুটে গহনা গাটৰি টকা পইচা লৈ গ'ল গহনা গাটৰি টকা পইচা বাৰু মোৰ থাকে দেখোন কিন্তু তখনকে কিনা এই নকিয়া মোবাইলটো কিয় লৈ যাব লাগে একেবাৰে বন্ধনৰ মূললৈকে 22,000 টকা দি কিনিছিলোঁ তাকো লৈ গ'ল মোৰ যে আজি কেনেকুৱা লাগিছে নহয় ৰিলছৰ ভিডিঅ' নবনালে আকৌ মোৰ দিনটো নাযায় নহয় মাৰো हमको जिंदा मत छोड़ो सालो বাবাৰ তাত যোৱাই ভাল হ'ব কিন্তু বাবাৰ তাত যোৱাৰ আগতে মই আজি থৈ দি মহলা চাম কোনে হয় আজি মই গমেই পাব লাগিব থু আজি চালা তহঁতৰ দুজনীৰ ভিতৰতে কোনোবা এজনী হ'ব মহলা চামেই চাম আজি মই ভাবিছিলোঁ বৰুৱানী হ'ব বুলি বৰুৱানী আজিতো খোলাই নিলো মই এতিয়াই বাবাজী তাত যাম কিয় আহিছ ইয়াত বাবা চুৰে মোৰ সকলোবোৰ কাঢ়ি লৈ গ'ল ধন টকা পইচা সা সম্পত্তি যিমান আছিলে চব লৈ গ'ল নিলেতো নিলে বাবা মোৰ মোবাইলটোকো লৈ গ'ল আপুনি আৰু মহিলা চাগে কওকচোন কোনে নিছে মোৰ মোবাইলটো ওম ভচ